আহি গল বাজাজৰ নতুন এখন মডেলৰ বাইক এয়া হৈছে বাজাজ N125 এখন নতুন মডেলৰ বাইক 60 মাইলেজ দেখাব এই বাইকখন মাত্ৰ 15,000 টকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব যদি কোনোবাই ফুল ক্যাশ দি ল'ব বিচাৰে তেনেহলে মাত্ৰ 1,02,000 টকা দি আপোনালোকে এই বাইকখন লৈ যাব পাৰিব এই নতুন বাইক আজি লঞ্চ কৰা হল ৰঙাপানী আষ্ট্ৰা অটোমোবাইল বাজাজ ৰুমত মই দেখুৱাই আছো আপোনালোকক কিমান ধুনীয়া এটা লুক দিয়া হৈছে এই বাইকখনক আপোনালোকে চাব পাৰিছে ইয়াতে মোবাইল চাৰ্জিঙৰ সুবিধা পাব লগতে ডিজিটেল মিটাৰ পাব লগতে মোবাইলৰ লগত আপোনালোকে ব্লুটুথ কানেক্ট কৰি আপোনালোকে বাইকখন চলাব পাৰিব আৰু কিমান ধুনীয়া এটা লুক দেখিবলৈ পাইছে আপোনালোকে এই বাইকখন এয়া হৈছে পালসাৰ N125 ভাইয়া কিন্তু 125 সিসিৰ বাইক আপোনালোকে যদি ভাবি আছে যে বহুত টকা কিন্তু দাম নহয় মাত্ৰ 1,02,000 টকা এটো এইখন বাইকৰ দাম আপোনালোকে যদি ডাউন পেমেন্ট দিয়ে তেতিয়াহলে মাত্ৰ 20,000 টকা ডাউন পেমেন্টে আপোনালোকে এই বাহনখন লৈ যাব পাৰিব মই সবিশেষ জানিবলৈ যত্ন কৰিম এই বাজাজ ৰুমৰ যিসকল কৰ্তৃপক্ষ ফালৰ পৰা যিসকল লোক আছে তেখেতসকলৰ পৰা মই সবিশেষ জানিবলৈ চেষ্টা কৰিম মই বাজাজ ৰুমৰ এগৰাকী ব্যক্তি আছে পোনপ্ৰথমে স্বাগতম জনাইছো আপোনাক আৰু দেখিবলৈ পাইছো আজি আপোনালোকৰ ৰঙাপানী আষ্ট্ৰা অটোমোবাইল বাজাজ ৰুমত আচলতে বাজাজ পালসাৰৰ N125 নামৰ এখন নতুন কৰি বাইক আপোনালোকে লঞ্চ কৰিলে কি ক'ব এতিয়া ৰাইজক হয় ৰাইজক এটা কথা কম যে আপোনালোকে আহিব পাৰে চাব পাৰে বাইকখন নতুন লঞ্চ হৈছে আজি আমাৰ আষ্ট্ৰা অটোমোবাইল ৰঙাপানী বাজাজ ৰুমত বাইকখন ওপেনিং কৰা হ'ল এইটো আপোনাৰ এইটো টাইমত যদি কোনোবা কাস্টমাৰে বাইক লয় এইটো বাইক স্পেশাল গিফ্ট পাব যেহেতু নতুন লঞ্চ হ'ল সো বাইকটো চাব পাৰে সব কালাৰ এভেইলেবল আছে ৰেড ব্লু মানে আৰু মানে যিমান কেইটা কালাৰ আছে সব বাইকৰ N125 বাইক আমাৰ বাজাজ ৰুমত এভেইলেবল আছে আপোনালোকে আহিব পাৰে চাব পাৰে বাইক দেখিব পাৰে আৰু যদি কোনোবাই ডাউন পেমেন্ট আসলে কিমান টাকা দিব লাগে যদি কোনোবা ফাইনান্সত লয় ফাইনান্সত মিনিমাম আপোনাৰ 15,000 ৰ পৰা আৰম্ভ হ'ব ডাউন পেমেন্ট মানে লয়েস্ট 15,000 পৰা আৰম্ভ হ'ব তাৰে ভিতৰত কিন্তু আপোনাৰ আৰসি ইনস্যুৰেঞ্চ সব হৈ যাব 15,000 হৈ যাব যদি কোনোবাই ডাইৰেক্টলি ক্যাশ দি ফুল ক্যাশ পেমেন্ট কৰি যদি কোনোবা বাহন লয় তেতিয়াহলে কিমান টাকা দিব লাগিব 1,02,000 দিলে পাই যাব এটা আপোনাৰ শোৰুমৰ যেটো দাম আছে এইটো হয় নিশ্চয় এটা ৰাইজক কি জনাব আপুনি ৰাইজক এটা কথাই কম যে আমাৰ আষ্ট্ৰা অটোমোবাইল ৰঙাপানী বাজাজ ৰুমত বাইকখন এতিয়া নতুনকে লঞ্চ কৰা হ'ল আপোনালোকে এইটো টাইমত বাইক ললে স্পেশাল গিফট পাব আৰু বহুত ডিসকাউন্ট পাব এইটো বাইক ললে এটা যেটো 125 ৰ বাইক এটো আসলতে কিমান তেলৰ পেট্ৰলৰ কিমান মাইলেজ দেখুৱাব লগতে কিমান সুবিধা পাব ৰাইজে বাইকখনত এইটো বাইকত বহুত সুবিধা আছে চাৰ্জিঙৰ সুবিধা আছে এক নম্বৰ ডিজিটেল মিটাৰ হ'ব ব্লুটুথ কানেক্টেড হ'ব মিনি ওয়াচ ক'ব গ'লে মিনি ওয়াচৰ দৰে কাম কৰিব আৰু আপোনাৰ মাইলেজ 60 প্লাস হ'ব আৰু লুকটো চাব পাৰে বহুত ভাল লুক দিছে বাজাজ কোম্পানীৰ যেতিয়া নতুন বাইক লঞ্চ হয় বহুত কিবা কিবি মানে বেলেগতকৈ বেলেগ কৰে হেতুৱে কৰিছে এইবাৰ মানে 60 মাইলেজ দেখুৱাব 60 মাইলেজ দেখুৱা বাইক মাত্ৰ 1,02,000 টকা আৰু লগতে ক'ব লাগিব যে আপোনালোকে বৰ্তমান যেটো বাইক চলাব গলে 40 বা 45 35 এনেকুৱা আসলতে বহুত বাইকৰ সিসি মানে এনেকুৱা পেট্ৰলৰ আসলতে হেৰিটো দেখায় আসলতে যদি এই বাইকটো লয় আপোনালোকে একেবাৰে কম দামত আসলতে ভাল এটা লুক থকা বাইক ল'ব পাৰিব আপোনালোকে লগতে 60 মাইলেজ দেখুৱাই এইখন বাইকত মই দেখুৱাবলৈ যত্ন কৰিছে কেমেৰা পাৰ্সনক বাইকখনৰ সম্পূৰ্ণ দৃশ্য মই দেখুৱাই অনুৰোধ জনাইছো চাওক কিমান ধুনীয়া এখন বাইক মাত্ৰ 1,02,000 টকাত ল'ব পাৰিব লগতে 15,000 টকাৰ পৰা আসলতে ডাউন পেমেন্ট আৰম্ভ হ'ব মই দেখুৱাই আছো ইয়াতে চাৰ্জিঙৰ সুবিধা পাব লগতে ডিজিটেল মিটাৰ পাব স্মাৰ্ট ওয়াচৰ সুবিধা আছে ইয়াতে তাৰপিছত আপুনি মোবাইলৰ লগত যদি কানেক্ট কৰিব বিচাৰে তেনেহলে মোবাইলৰ লগত কানেক্ট কৰিও আপোনালোকে এই বাইকখন চলাব পাৰিব ব্লুটুথ সিস্টেম আছে লগতে এই লুকখন চাওক আপোনালোকে যিখন এটো না একেবাৰে মানে বহুত হেভি সাসপেনশন হৈছে মানে সকেট জাম্পাৰ বুলি ক'ব পাৰি আমি এটো বহুত ভাল আৰু মজবুত আছে আসলতে বাইকখন আসলে ডিউক যিসকলে চলাই ডিউকৰ দৰে একেবাৰে সেম মানে লুকটো দিয়া হৈছে বাইকখনত আগৰ ফালে তেনেকুৱা এভেইলেবল আছে না আপোনালোকৰ এইখন শোৰুমত এভেইলেবল আছে সব উইথ সব কালাৰ এভেইলেবল বুকিং হ'ব নে এতিয়া বুকিং হ'ব এতিয়া যদি কোনোবা কাস্টমাৰ মিনিমাম আপোনাৰ 1,000 টকা দিয়ে বুকিং কৰিব পাৰিব যোগাযোগ নম্বৰটো কৈ দিব যোগাযোগ নম্বৰ মই কৈ আছো 88224030309864 বেলেগ নম্বৰ বিলাক স্ক্ৰিনত দিয়া থাকিব এটো জাস্ট কৈ দিলো মই ঠিক আছে আৰু লোকেশনটো কৈ দিব আপুনি লোকেশন হল আমাৰ বৰপেটা বঙাইগাঁও মহাবিদ্যালয় যোনখন আছে তাৰে লেফট সাইডত হ'ব আৰু আমাৰ ৰাঙাপানী টু কলগাছিয়া বা লাংলা টু অভয়পুৰী মেইন ৰোডৰ ৰাইট সাইডত শ্বৰুমখন এভেইলেবল আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব আহিব পাৰে আমাৰ শ্বৰুমত আৰু ভিজিট কৰিব পাৰে হয় আছিল আজিৰ এই ভিডিঅ'টো এইখিনিতে সামৰিছো মই চাইবুল ধন্যবাদ